নমস্কাৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ মহৎলোকৰ বাণী কেইটা হৈছে সিদ্ধান্ত ল'ব নোৱাৰা মানুহতকৈ দুৰ্ভগীয়া আন কোনো নাই। কথাষাৰ কৈছিল উইলিয়াম জেমছে। নিজক সদায় আনন্দত ৰাখিবা। আনন্দময় উৎসাহী আৰু শক্তিমানৰ কাৰণেহে জগতখন, দুৰ্বল নিৰুৎসাহী মানুহৰ বাবে নহয়। উমাৰছনে কৈছিল। মই ইয়াত ক'তো হিন্দু বা মুছলমান দেখা নাই, যি দেখিছোঁ সেয়া মাত্ৰ মানুহ। গুৰু নানকে কৈছিল। মৃত্যুতকৈ কষ্টেৰে জীয়াই থাকিবলৈ বেছি সাহসৰ প্ৰয়োজন। নেপোলিয়ানে কৈছিল। এখন সমাজ সুচাৰুৰূপে পৰিচালিত হ'বলৈ লাগে অফুৰন্ত কৰ্মশক্তি, সংযত বিবেক আৰু সেৱাৰ মনোভাৱ। ৰাজা ৰামমোহন ৰায়ে কৈছিল। নীৰৱতা হ'ল জীৱনৰ এক অমূল্য বস্তু, যাৰ ভিতৰত বহু বস্তুৱে জন্ম লাভ কৰে। থমাছ কাৰ্লাইলে কৈছিল। অন্ন, বস্ত্ৰ ঈশ্বৰপ্ৰাপ্তিৰ বস্তু নহয়, ভক্তিয়েই একমাত্ৰ পথ। শংকৰদেৱে কৈছিল। মানুহৰ জন্ম হয় সফল হ'বলৈকে, ব্যৰ্থ হ'বলৈ নহয়। আত্মবিশ্বাসেই মানুহৰ জীৱনৰ সাফল্যৰ প্ৰথমটো সপোন। হেনৰী ডেভিড থৰোৱে কৈছিল। জীৱনটো হৈছে এক উত্তৰবিহীন সাঁথৰ। এমাৰছনে কৈছিল। যিজন ব্যক্তিয়ে জীৱনত এবাৰো ভুল কৰা নাই, ইয়াৰ অৰ্থ হ'ল যে তেওঁ শিকিবলৈ কোনো চেষ্টা কৰা নাই। এৰিষ্টটলে কৈছিল। আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।